আপুনি কোনবা এটা মানে শিশুৰ কইনছ আপুনি ডিঙিৰ পৰা উলিয়াইছিলে খাবলৈ কেনেকুৱা হ'ব তাৰ হোৱাটোনো কি হ'ব তো সেই তেনেকুৱাকৈ কৰোঁতে কিছুমানে নাকত ভৰাই দিবও পাৰে সাইনাছৰ প্ৰবলেমটো যেহেতু আজিকালি জনসাধাৰণৰ মাজত খুব হ'বলৈ দেখা গৈছে কিহৰ কাৰণে হয় স্যাৰ এনেকুৱা ধৰণৰ প্ৰবলেম এইটো এটা মূল কাৰণটো হ'ল আমাৰ এতিয়া ৰেপিড আৰবানাইজেশ্যন হৈছে নমস্কাৰ মই মনজিতে সকলোকে অতিথিৰ এক অনুষ্ঠানলৈ স্বাগতম জনাইছো আজি আমি অকমান ব্যতিক্ৰম আজি আমাৰ মাজত এনে এজন অতিথি উপস্থিত আছে আপোনালোকৰ সকলোৰ সুবিধাৰ্থে আমি তেখেতক আজি আমাৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছো তেখেত হৈছে এজন দক্ষ চিকিৎসক ইএনটি সাৰ্জন ডক্টৰ কেশৱানন্দ কোঁৱৰ আহকচোন আমি পোনপ্ৰথমে তেখেতৰ লগত চিনাকি হওঁ স্যাৰ পোনপ্ৰথমে নমস্কাৰ জনাইছো আৰু লগতে আমাৰ অতিথিৰ এই অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো ধন্যবাদ আজি মোক এইটো মঞ্চত ৰাখাৰ কাৰণে বহুত বহুত ধন্যবাদ হয় আৰু মই জাষ্ট নিজকে অলপ ইন্ট্ৰডাকশ্যন কৰিব বিচাৰিম যেনেকৈ ক'লে মই ডক্টৰ কেশৱানন্দ কোঁৱৰ ইএনটি চিকিৎসক এজন মই আসাম মেডিকেল কলেজৰ পৰা MBBS কৰা তাৰপিছত MS GMC পৰা কৰা তাৰপিছতে মই দিল্লীতে গ'লোঁ দিল্লীত মই ফৰ্টিছ হস্পিটেল মেক্স হস্পিটেলত কাম কৰিছিলোঁ তাৰপিছত 2016 চনত তাত 8 বছৰ থাকি দিল্লীত 2016 চনত মই ঘূৰি আহিলোঁ বোলো আমি অসমৰ ফালে আহোঁ অসমতো কিছুমান যিহেতু মানে সেইকেইদিনত ENTৰ ইমানখিনি বিশেষ চাৰ্জাৰীবিলাক আগবাঢ়ি থকা নাছিলে অসমত তো আমি সেই ট্ৰেইনিং লৈ মেলি তাৰপিছত ভাবিলোঁ আমি ঘূৰি আহোঁ আমাৰ ইয়াতো অলপ সেইখিনি বস্তুখিনি আমি এষ্টাব্লিছ কৰিব পাৰোঁ চ' সেই তেনেকৈ মই ঘূৰি আহিলোঁ তাৰপিছত 2020ৰ পৰা এতিয়া মই চুকাফা মাল্টি স্পেচিয়েলিটি হস্পিটেলৰ লগতে জড়িত হৈ আছে বৰ্তমান যিহেতু স্যাৰ আপোনালোকৰ সুবিধাৰ্থে জনাব বিচাৰিছোঁ বৰ্তমান স্যাৰ আমাৰ শিৱসাগৰ জিলাৰ চুকাফা মাল্টি স্পেচিয়েলিষ্ট হস্পিটেলত কৰ্মৰত স্যাৰ যিহেতু আপোনাৰ দিল্লীত থকাৰো কিছুমান অভিজ্ঞতা আছে তাৰ পৰা আপুনি অসমলৈ আকৌ নিজৰ ঠাইলৈ ঘূৰি আহিলে নহয় জানো আমি একেবাৰে কিছুমান আপোনাৰ চিকিৎসাৰ কথা পাতিম তাৰ আগতে আপোনাৰ ব্যক্তিগত জীৱনৰ কথা জানিব বিচাৰিম আপোনাৰ পৰিয়ালত কোন কেনেকৈ আছে আপোনাৰ ঘৰ ক'ত আমাৰ আচল ঘৰ ঘাইঘৰ বুলি ক'বলৈ গ'লে আমাৰ খোৱাং হালদিবাৰী হয় কিন্তু দেউতা যিহেতু এয়াৰফ'ৰ্চত আছিলে চ' আমি কেতিয়াও তাত সৰুতে অকল সেই গৰম বন্ধতে আহা আমি থাকোঁতে বাহিৰতে থকা হ'ল তো মোৰ স্কুলিং বেলগাম কৰ্ণাটকৰ পৰা ষ্টাৰ্ট হৈছিলে তাৰপিছত আগ্ৰাত থাকিলোঁ আগ্ৰাৰ পিছত নাগপুৰত ফাইনেলি মোৰ ক্লাছ 12 তাৰপৰা শেষ কৰি তাৰপিছত মই ইয়াত MBBS মানে অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা তাৰপিছত তাৰপৰা আমি ককাই ভাই দুজন মা দেউতা এতিয়া বৰ্তমান আমাৰ গুৱাহাটীতে চব ছেটেল হ'ল আজাৰাতে আৰু ছোৱালী এজনী আছে মোৰ মিছেছ আছে যি কি নহওক আপোনাৰ মুখেৰে আপোনাৰ পৰিয়ালৰ কথাটো গম পালোঁ আমি একদম শিশুৰ পৰাই ষ্টাৰ্ট কৰোঁ আজিকালি যিহেতু আপুনি যিহেতু ছ'চিয়েল মাধ্যমত সক্ৰিয় হৈ থকা দেখা যায় আপোনাৰ বিভিন্ন ধৰণৰ পোষ্ট আমি সকলোৱে পাই থাকোঁ আপোনালোকৰ হস্পিটেলৰ বিষয়ে বা আপুনি বিভিন্ন ধৰণৰ পোষ্ট আপুনি দিয়ে তেনে ক্ষেত্ৰত আমি জানিব বিচাৰিম যিহেতু সৰু সৰু শিশুসকল তেওঁলোকে যিহেতু সৰুতে বিভিন্ন ধৰণৰ কাম এনেকুৱা কৰি দিয়ে ধৰক কিছুমানে শিশুৱে নাকত ধৰক কিবা এনেকুৱা গুটি ভৰাই দিয়ে ধৰক ডিঙিত কইনছ খোৱা কিছুমান শিশু দেখিছোঁ আপুনি সেনেকুৱা চাৰ্জাৰী সফলভাৱে কৰিছে আমি ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি গম পাইছোঁ তেনে ক্ষেত্ৰত আমি কেনেকুৱা ধৰণৰ প্ৰতিকাৰ ঘৰতে কৰিব পাৰোঁ যিহেতু হস্পিটেললৈ নিয়াৰ ক্ষেত্ৰত কিছু সময়ৰ প্ৰয়োজন হয় তেনে ক্ষেত্ৰত মাক বাপেকসমূহ যিহেতু আমাৰ অনুষ্ঠানটো চাই ৰ'ব তেনে ক্ষেত্ৰত যিসকল শিশুৱে এনেকুৱা ধৰণৰ আচৰণ কৰে আমি ঘৰতে ততালিকৈ কি কৰিব পাৰোঁ আৰু হস্পিটেলত যোৱাৰ আগতে তাৰ পৰা অকণমান আপোনাৰ পৰামৰ্শ জানিব বিচাৰিম যেনেকৈ এইটো বহুত ঠিক কথা এটা মানে টপিক এটা উলিয়াইছা কাৰণ বহুত থাকে শিশু এতিয়া সিহঁতি নাজানে তেহেঁতৰ মানে জন্ম পাই বস্তুটো থাকে যে যিকোনো বস্তু হওক মুখত লোৱাটো সেইটো যোনটো তেহেঁতৰ ইননেট মানে টেণ্ডেঞ্চি এটা থাকে যে এই বস্তুটো লৈ খাবলৈ কেনেকুৱা হ'ব তাৰ সোৱাদটোনো কি হ'ব তো সেই তেনেকুৱাকৈ কৰোঁতে কিছুমানে নাকত ভৰাই দিবও পাৰে এই বুট হৈ গ'ল বাদাম হৈ গ'ল এতিয়া বুট বাদাম যোনখিনি শুকানে হওক বা এই ভিজাও তিতি থকা যোনটো সেইটোও হওক
সেইটোৰ লগত বস্তুটো কি হয় সি যেতিয়া নাকৰ ভিতৰত গুচি যায় তো সি এতিয়া ল'ৰা এটা নাকৰ ভিতৰত একেবাৰে ভিতৰলৈকে পঠিয়াই দিব নোৱাৰে কাৰণ আমাৰ নাকৰ আগভাগটোৱে চবতকৈ সৰু তাতে ফচি ৰখি থাকিব আমি দেখাই পাওঁ কিন্তু সেই দেখা পোৱা বস্তুটো সেইখিনি সময়ত খুচৰি উলিয়াবলৈ চেষ্টা কৰিব নালাগে কাৰণ ঘৰত যিহেতু দেখি থকা বস্তুটো আমি খুচৰিবলৈ যেতিয়া যাওঁ সি ঠেলাহে খায় সি ঠেলা খাই পিছলৈ বেছি গুচি গ'লে সি তেতিয়া প্ৰব্লেম হ'ব পাৰে কাৰণ ফটকে যদি পিছলৈ গুচি যায় ল'ৰাটো সেইটো সময়ত যদি উশাহটো টানি দিয়ে সেইটো লাংচলৈ গুচি গ'লে ডাঙৰ কথা হৈ যায় চ' সেইকাৰণে ঘৰত বহুত বেছি উলিয়াবলৈ চেষ্টা কৰিব নালাগে বা এনেকৈ ক'ব নালাগে যে ল'ৰাটোক এটা জোৰছে এনেকৈ ফাঁচকৈ মাৰি দেচোন তো সেইটো কৰি দিলেও কেতিয়াবা কি উশাহটো টানিব নহয় প্ৰথমে বাহিৰলৈ উলিওৱাৰ আগতে উশাহটো ভিতৰলৈ টানিব সেই উশাহটো টানোতে কেতিয়াবা ভিতৰলৈ গুচি যাব পাৰে চ' সেইটো ডাইৰেক্ট লাংচলৈ গুচি যাব চ' সেইটো আকৌ বহুত ডাঙৰ ঘটনা হ'ব চ' সেইকাৰণে বেছি যুঁজি থাকিব নালাগে ইমিডিয়েট আৰু যেতিয়ালৈকে তাত দেখি আছোঁ একো প্ৰব্লেম নাই ইমিডিয়েটলি লৈ আহিলে হ'ল এইটো উলিয়াওঁতেও একো টাইমো নালাগে আৰু ইজিলি ওলাই যায় ছেফলি ওলাই যায় একো দিগদাৰী নহয় এতিয়া যেনেকৈ কইনৰ কথা হৈ গ'ল এতিয়া বাচ্ছা সৰু বাচ্ছা যোনখিনি 3 বছৰ বয়সৰ তলত সিহঁতৰ কাৰণে এতিয়া 5 rupees কইন হৈ গ'ল এটকীয়া কইন হৈ গ'ল চ' সেইবিলাক কেতিয়াবা খাই দিলে বা বেটাৰী থাকে কিছুমান গোল গোল সেই ডাঙৰ বেটাৰীবিলাক সেইবিলাকো খাই দিয়ে বেটাৰীটো বহুত বেয়া বস্তু কইনটো বাৰু গৈ লাগি ধৰিলে ৰখি গ'ল সেইটো বাৰু উলিয়াই দিব পৰা যাব কিন্তু বেটাৰীটোৰ প্ৰব্লেমটো কি হয় এইটোতো ইলেক্ট্ৰিক চাৰ্কিট এটা থাকে সি ভিতৰত যিহেতু লাগিবগৈ য'ত লাগিবগৈ তাত সেই এটা চাৰ্কিট তাক ষ্টাৰ্ট হৈ যাব তাৰ কাৰণ বেটাৰীটো যেতিয়ালৈকে নিউট্ৰেল হৈ পৰি আছে তাৰ চাৰ্কিটটো কমপ্লিট হোৱা নাই তাক দুইফালে জইন হ'ব লাগিব তেতিয়াহে চাৰ্কিট এটা বনিব সি যেতিয়া ভিতৰত সোমাই যায় তাৰ চাৰ্কিট দুইফালে টাচ হৈ গ'ল সেইডোখৰতে সেইকাৰণে সি চাৰ্কিটটো ষ্টাৰ্ট হোৱাৰ লগে লগে সেইডোখৰত ঘাঁ ষ্টাৰ্ট হৈ যায় আৰু সেইটো যিমান সোনকালে পৰা যায় উলিয়াই দিয়ে এইটো ভাল নহ'লে কাৰণ তাত সেই কেমিকেল ৰিয়েকশ্যন ষ্টাৰ্ট হৈ গ'লে তাত সেইডোখৰত বাৰ্ণ হৈ যাব তাৰপিছত সেই বেটাৰীটো ওলাই গ'ল কিন্তু বাৰ্ণে কৈ তাত ফুটাও কৰি দিব পাৰে চ' সেইকাৰণে এইটো বহুত ৰিস্কি হৈ যায় মানে যিমান পাৰে সোনকালে মানে হস্পিটেল লৈ অহাটো ঘৰত যুঁজি থাকিব কোনো দৰকাৰ নাই মানে আপোনাৰ আমি পোষ্টবিলাক পাই থাকোঁ আপুনি কোনোবা এটা মানে শিশুৰ কইনছ আপুনি ডিঙিৰ পৰা উলিয়াইছিলে সেনেকুৱা এটা কেছত আপোনালোক সফল হয়নে সেনেকুৱা ক্ষেত্ৰত ধুনীয়াকৈ ওলাই আহিব পাৰি আমাৰ তাত চব সা সুবিধা আছে বেছি একো দিগদাৰী নহয়গৈ খালি এতিয়া যিহেতু সেইটো জেগাডোখৰ এনেকুৱা যোনটোত আমি মানে বহাই উলিয়াই দিব নোৱাৰোঁ বাচ্ছাটোক অলপ অ'পেন কৰিবলগীয়া একো নাথাকে মুখৰ ভিতৰেদি এণ্ডস্কপিকেলি ধুনীয়াকৈ ওলাই যায় একো কোনো কাটা চিঙা নহয় বাচ্ছাটোক খালি শুৱাই দিবলগীয়া হয় শুৱাই দিয়াৰ লগে লগে ৰিলেক্স হৈ যায় ইজিলি ওলাই আহে তেনেকুৱা ধৰণৰ বিভিন্ন আমি ইয়াত পাইছোঁৱেই এটা এগৰাকী 3 বছৰীয়া ছোৱালী আহিছিলে আমাৰ ওচৰলৈ একদম উশাহ চুশাহ ল'বলৈ একদম দিগদাৰী তাই মানে কি অভ্যাস এটা আছিলে যে দোকানৰ পৰা গৈ পিনি পটককৈ গৈ ঘুমটিৰ পৰা চুপাৰী খায় মিঠা চুপাৰী যে খায় সেইবোৰ খায় মানে চ' সেইবোৰ খাই থাকোঁতে এদিনটো খাই দিলে খাই পিনি চৰচনি খালে সেইটো সাধাৰণতে চুপাৰী কেতিয়াবা চৰচনি খোৱা যায় তো মানুহে ভাবিলে সাধাৰণ চৰচনি খাইছে আছে একো নাই উশাহ চুশাহ ল'ব পাৰিছে কিন্তু সেই 3-4 দিন 5 দিন এনেকৈ বাগৰি গৈ থাকোঁতে তাইতো উশাহ চুশাহ নোহোৱা হৈ গ'ল তাৰপৰা যোনটো অৱস্থাত আমাৰ ওচৰলৈ আহিলে পাছত কেইবাজনৰ পৰা ঘূৰাই পিনি তাতে ইমিডিয়েটলি আমাৰ ওচৰলৈ পঠিয়ালে যে এইটো হয়তো তাত ক'ৰবাত ফচি আছে উশাহ লোৱা নলীত চ' খাদ্য নলীত ফচিলেতো একো নাই উশাহ লোৱা দিগদাৰী নহয় খাওঁতে মেলিতে দিগদাৰী হ'ব পাৰে কিন্তু উশাহ লোৱা নলীত হ'লেতো উশাহটো বন্ধ হৈ যাব আৰু সৰু বাচ্ছাবিলাকত বিশেষকৈ মানে লাংছৰ কেপাচিটিবোৰ কম থাকে তো যিমান দিন বাগৰি গৈ থাকে সিহঁতৰ কাৰণে বিপদ হৈ গৈ থাকে তেনে ক্ষেত্ৰত আচলতে আমি মাক বাপেকবোৰো সজাগ হ'ব লাগিব সেনেকুৱা এটা হোৱাৰ ক্ষেত্ৰত আন এটি আপোনাৰ পৰা জানিব বিচাৰিম ENT বিভাগ বুলি ক'লে কিছু ক্ষেত্ৰত কিছু মানুহে মানে চকু বিভাগটোকো ধৰি লয় মানে ENTত আচলতে কোনকেইটা আমাৰ দেহৰ অংগ পৰে বা কোনকেইটা বিভাগ আপোনালোকে মানে চোৱা চিতা কৰে সেইটো বিষয়ে অকণমান জানিব বিচাৰিম ENT বুলি ক'লে আমি ENT ফুল ফৰ্মটো হ'ল ইয়েৰ নোজ আৰু থ্ৰট কাণ নাক আৰু ডিঙি এতিয়া ডিঙি বুলি ক'লে আমি ডিঙি ভিতৰটোও বুজাওঁ ডিঙি বাহিৰটোও বুজাওঁ চ' বাহিৰৰ যেনেকৈ যিকোনো কাণৰ প্ৰব্লেম হৈ গ'ল কাণে শুনাৰ প্ৰব্লেম হৈ গ'ল কাণৰ কিছুমানে পুজ ওলোৱা যোনবোৰ কেতিয়াবা সৰু কালৰ পৰা এইটো বস্তুটো বেমাৰ কিছুমানৰ থাকে যে যেনেকৈ খুব সৰুতে যদি চৰ্দি কাহ থাকে কিছুমানৰ তেতিয়া কি হয় কাণত ছেকেণ্ডেৰী ইনফেকশ্যন হয় মানে চৰ্দি কাহ বেছিকৈ থাকিলে কাণ আৰু নাকৰ ৰাস্তাটো যিহেতু তেওঁলোকৰ চিধা থাকে ডাঙৰ হোৱালৈকে সেই ৰাস্তাটো অলপ দীঘল হৈ যায় চ' সেইকাৰণে সেইবিলাক অলপ আনকমন হয় ডাঙৰ হোৱাৰ পিছত কিন্তু সেই সৰু কালত সেইটো যেতিয়া ইনফেকশ্যনবোৰ হয় সেই তেতিয়া কাণত পানীত জমা হৈ পিনি সেই কাণেদি যেতিয়া পানীটো ওলাই আহে কেতিয়াবা হিলিং নহয় সেই তেতিয়া থাকি যায় মানে
সো সেইখিনি বস্তু মানে সেইখিনি আমি সৰু কালৰ পৰাই আমি চাই চিতি আমি মানে কিয়ৰ কৰিব পাৰোঁ চিকিউৰ কৰিব লাগে সো এতিয়া আমাৰ বাকী যেনেকৈ নাকৰ চাইনাছৰ প্ৰব্লেম হৈ গ'ল বা নাকৰ হাড়ডাল বেকা আছে সাইনাছৰ প্ৰবলেমটো যেহেতু আজিকালি জনসাধাৰণৰ মাজত খুব হ'বলৈ দেখা গৈছে কিহৰ কাৰণে হয় ছাৰ এনেকুৱা ধৰণৰ প্ৰবলেম এইটো এটা মূল কাৰণটো হ'ল আমাৰ এতিয়া ৰেপিড আৰবানাইজেশ্যন হৈছে তো যিমান আৰবানাইজেশ্যন হ'ব আমাৰ যিহেতু নেচাৰেল সেইখিনি নাইকিয়া হৈ গৈ আছে তো ৰেপিড আৰবানাইজেশ্যন হোৱাৰ কাৰণে আমি দেখোঁ যে মানুহবিলাকৰ বিভিন্ন ধৰণৰ নতুন নতুন বস্তুবিলাকৰ পৰা এলাৰ্জিক যোনখিনি আহে সেইখিনি হোৱা হৈছে মানে সো সেইটো কাৰণে এলাৰ্জি ৰিয়েকশ্যনছবিলাক যেতিয়া হ'ব তেনেহ'লে সেই চাইনাছৰ প্ৰব্লেমবিলাক পাৰচিষ্ট কৰে সো এতিয়া কথাটো হ'ল চাইনাছৰ প্ৰব্লেমবিলাক অলপ দীঘলীয়া চলে সো সেইকাৰণে ট্ৰিটমেণ্টবোৰ অলপ দীঘলীয়া চলে তো চাইনাছৰ প্ৰব্লেমবিলাক মানুহৰ কি হয় ট্ৰিটমেণ্ট কৰি কৰি হতাশ হয় কিন্তু হতাশ হ'ব নালাগে মানে কথাটো হ'ল ট্ৰিটমেণ্টটো এপ্ৰপ্ৰিয়েটলি কণ্টিনিউ কৰি থাকিলে আৰু ৰেগুলাৰ ফল' আপত থকাটো ইম্পৰ্টেণ্ট তেওঁলোকৰ কি হয় এই আজি গ'লোঁ আমুকত 7 দিন দৰৱ ল'লোঁ ভাল নাপালোঁ আৰু এজন বেলেগলৈ গ'লোগৈ তো তাৰপিছত আকৌ তাতো ভাল নাপালোঁ সেই তেনেকৈ কৰোঁতে কি হয় ট্ৰিটমেণ্টটো কেতিয়াও কমপ্লিট নহয় তো যাতে য'তেই নাযাওক কিয় সেই ট্ৰিটমেণ্টটো খালি ৰেগুলাৰ ফল' আপ কৰিব লাগে ৰেগুলাৰ দীঘলীয়াকৈ ল'ব লাগে কিছুমান অফেণ্ডিং বস্তুবিলাক থাকে যেনেকৈ আমি ঘৰত সেই কাৰ্পেট হৈ গ'ল যোনবিলাক মানুহ অলপ এলাৰ্জিক থাকে ঘৰত মানে সেই ডাঠ কাৰ্পেটবিলাক থাকে সেইবিলাক আঁতৰাই ৰাখিব লাগে ডাঠ যিবোৰ কাৰ্পেটবিলাক হৈ গ'ল পৰ্দাবিলাক ডাঠকৈ সেইবোৰৰ পৰা কিবা ইনফেকশ্যন হয় সেইবিলাকত কি হয় আমাৰ হাউচ ডাষ্ট মাইট বুলি কওঁ যোনটো এটা খুব কমন এলাৰ্জেন চ' এইবিলাকত যেতিয়া এই ঘৰৰ ভিতৰতে থকা ধূলিবোৰ তাত সেইবিলাক ধূলিবোৰ আমি যিমানে যি চাফা নকৰোঁ কিয় তাত কিছু পৰিমাণে বহি যায় চ' সেই ডাষ্ট মাইটটোৱে খুব ফ্ৰিকুৱেণ্টলি এলাৰ্জি কৰে নাকত এলাৰ্জি কৰে তো এই অলপ পুৰণা কিতাপবিলাক হৈ গ'ল নিউজ পেপাৰবিলাক হৈ গ'ল সেইখিনি আমি থৈ দিওঁ যে এই মাহ ধৰি পৰি আছে চ' সেইবিলাকতো সেই ডাষ্টবিলাক যেতিয়া হয় সেইবোৰ যেতিয়া চাফা কৰা হয় কিছুমানে কয় আহি পিনে যে এইবিলাক কৰোঁতে ঘৰ চাফা কৰোঁতে মোৰ এইবিলাক আৰম্ভ হৈ গৈছে চ' সেই বস্তুবিলাক আমি আঁতৰাই ৰাখিবলগীয়া হয় ঘৰবিলাকত মানে যোনটো থকা শোৱা ঘৰ বা যোনখিনি ল'ৰা ছোৱালী পঢ়াৰ ঘৰ সেইখিনিত মানে ভেণ্টিলেশ্যনটো ভাল হ'ব লাগে বতাহ অহা যোৱা হ'ব লাগে ভালকৈ ৰ'দ চ'দ পৰিব লাগে যাতে সেই ঘৰত জেকটো নাথাকে আৰু এইবোৰ ডাষ্টবোৰ জমা হৈ নাথাকে ছাৰ আৰু এটা কিছুমান মানুহৰ দেখা যায় যে খুব ধূলি চুলি লাগিলে বা ৰাস্তাত গৈ থাকিলেও বতাহ লাগিলেও খুব হাঁচিয়ায় মানে হাঁচিয়াটো আহিয়ে থাকে সেইটো কিহৰ কাৰণে হয় ছাৰ ধূলিবিলাকৰ কাৰণে হয় নেকি এতিয়া যিটো আপুনি কথা ক'লে ঠিক তেনেকৈ এতিয়া আমি স্নিজিং যোনটো কওঁ হাঁচিয়াটো সেইটো হাঁচিয়াটো আমাৰ এটা ৰিফ্লেক্স মেকানিজম মানে এইটো বডিৰ এটা প্ৰটেক্টিভ মেকানিজমে হয় যিকোনো অফেণ্ডিং বস্তু আমাৰ যেতিয়া আমি গাত সোমাবলৈ লয় চ' আমাৰ বডিটোৱে সেই প্ৰটেক্ট কৰিবলৈ সেই বস্তুটো উলিয়াবলৈহে চেষ্টা কৰে চ' সেইটোৱে সেই উলিওৱা মেকানিজম এটা সি ইৰিটেট কৰিলে তাক উলিয়াই দিব বাহিৰলৈ তো সেইটো বডি ৰিয়েকশ্যনটো কিছুমানৰ এতিয়া যিহেতু চবৰে নহয় কিছুমানৰ সেই এলাৰ্জি থাকে তো সেইকাৰণে বডিটোৱে সেইটোক ৰিয়েক্ট বেছিকৈ কৰে তো যেনেকৈ কিছুমানে কিবা খালে বা বিচাৰে ডাকিলে গায়ে চায়ে উঠি যায় চবৰেতো নুঠে কিছুমানৰ উঠে চ' সেই যাৰ থাকে মানে তো সিহঁতক এভইড কৰাৰ বাহিৰে চবতকৈ বেষ্ট ট্ৰিটমেণ্টটো হ'ল এভইডটো কৰিলে কাৰণ কি হয় যেতিয়া ৰিয়েকশ্যন হ'ব সেইখিনি সময়তো দৰৱখিনি দি ছাপ্ৰেছ কৰি ৰাখিব পৰা যাব কিন্তু যিমান আমি এভইড কৰি চলিব পাৰোঁ সিমানে ভাল আৰু এটা কথা জানিব বিচাৰিম যিটো এতিয়া বহুতৰ এইটো সমস্যা থাইৰয়ডৰ সমস্যা যিহেতু আমি জানিব পৰা মতে ছাৰ থাইৰয়ডৰ গ্ৰন্থিটো যিহেতু আমাৰ ডিঙিত থাকে এই থাইৰয়ডটোনো কি আৰু থাইৰয়ড কিহৰ কাৰণে হয় তাৰ বিষয়ে অকণমান জানিব পাৰিম নেকি নিশ্চয় থাইৰয়ডটো এটা আমাৰ যোনটো এণ্ডক্ৰাইন অৰ্গান বুলি কওঁ এণ্ডক্ৰাইন অৰ্গান মানে আমাৰ যোনটো অভাৰঅল বডি মেটাবলিজম থাইৰয়ড গ্লেণ্ডটোৱে কণ্ট্ৰল কৰে চ' যোনখিনি হৰম'ন চিক্ৰিট কৰে সেই হৰম'নখিনি চিক্ৰিশ্যন দি আমাৰ অভাৰঅল বডিৰ মেটাবলিজমটো চলে চ' যেতিয়া আমি কওঁ যে কিছুমানৰ দেখোঁ যে বোলে মোৰ থাইৰয়ডটো বাঢ়িছে বুলি কয় ত' এতিয়া থাইৰয়ডটো বাঢ়িছে বুলি ক'লে আমি দুটা বস্তু আছে তাত এটাটো হ'ল আমি হৰম'নখিনি T3 T4 বুলি কওঁ আৰু এটা TSH আমাৰ ব্ৰেইনৰ পৰা ওলায় চ' আমাক খুব কমনলি দেখা যায় TSH বঢ়া প্ৰব্লেমটো TSH বঢ়াৰ প্ৰব্লেমটো হ'ল সেইটো থাইৰয়ড বঢ়া বুলি নকয় সেইটো একচুৱেলি থাইৰয়ড হৰম'নটো আমাৰ গাত কমিছে সেইকাৰণে ব্ৰেইনে বেছিকৈ চিক্ৰিট কৰিছে চ' সেইটো আমাৰ ডায়েটাৰী ফেক্টৰ্ছৰ কাৰণে মেইনলি হয় চ' কিছুমানৰ আমি দেখোঁ যে T3 T4 হৰম'ন বেছিকৈ যদি বাঢ়ে তেতিয়া কি হয় মানুহ কাৰণ যিমান হৰম'নটো বেছি বাঢ়িলে আমাৰ মেটাবলিজমটো বঢ়াব চ' সেইকাৰণে T3 T4 বাঢ়ি গ'লে মানুহবোৰ ক্ষীণাই যায়
T34 তো সেইকাৰণে TSH টো যেতিয়া বাঢ়িব তেতিয়া মানুহবোৰ শকত হয় কাৰণ মেটাবলিজম কমি গৈছে হৰমন সিক্ৰেট হোৱা নাই তো ব্ৰেইনে ষ্টিমুলেট কৰি আছে যে হৰমনখিনি উলিয়াব লাগে কিন্তু গ্ল্যান্ডে সিক্ৰেট কৰিব পৰা নাই সেইটো সময়ত সেইকাৰণে আমি থাইৰয়ডৰ সাপ্লিমেন্ট দিওঁ ট্যাবলেট দিওঁ সেইখিনি কাৰণে ট্যাবলেট বা মেডিকেশন দুইটা সিচুৱেচনতে মেডিকেশনছে কাম কৰে কিন্তু কেতিয়াবা আমি দেখোঁ কিছুমানৰ গ্ল্যান্ডবিলাক বাঢ়ি আহিছে ডিঙিত ফুলি আহিছে সো সেইকাৰণে সেই বহুত মানুহে এনে চুলেও গম নাপায় কাৰণ নিজেতো নাজানিব যে ডিঙিত কি আছে ক'ত আছে কেতিয়াবা বাহিৰত নুখুলি পিনি যেতিয়া ডক্টৰৰ ওচৰত যায় কেতিয়াবা আমি এনে ৰেগুলাৰ চেকআপত দেখা পাওঁ কিছুমানৰ থাইৰয়ড ফুলি আছে তেওঁলোকে গমো নাপায় সো সেই তেনেকুৱা ধৰণৰ সিচুৱেচনবিলাকত মানে ইমিডিয়েটলি অলপ এক্ট কৰাটো ভাল মানে সেই গ্ল্যান্ডটো বাঢ়িছে কিহৰ কাৰণে কাৰণ থাইৰয়ড নৰ্মেল সিস্ট হোৱাটো বেলেগ কথা কিন্তু তাত কেঞ্চাৰৰ পৰিমাণ কিছুমান দেখা যায় সো থাইৰয়ড কেঞ্চাৰৰ এটা সবতকৈ ভাল বস্তু কি এইটো কমপ্লিটলি কিউৰেবল মানে সো সেইটোত মানে ইমান ভয় খাবলগীয়া নাথাকে সো যদি আৰ্লি ডায়াগনচিছ হয় আৰ্লি ট্ৰিটমেণ্ট হ'লে বস্তুবিলাক ভাল হয় সি বেছি দূৰলৈ বেয়পি নাযায় মানে বেলেগ কেঞ্চাৰৰ নিচিনাকে খুব ৰেয়াৰলি কিছুমান থাকে এগ্ৰেছিভ কিন্তু সাধাৰণতে বিয়পি নাযায় লোকেলিয়ে থাকে সো সেইকাৰণে লোকেলি সাৰ্জাৰী কৰি দিয়াৰ পিছত ধুনীয়া পেশেন্ট মানে সুস্থ হৈ যায় মানুহজন হয় আমি যেটো থাইৰয়ডৰ কথা গম পালো আন এটি কথা এই টনচিলৰ সমস্যাটো মানে বহুত বেছি দেখিবলৈ পোৱা গৈছে যেহেতু এতিয়া বৰষুণৰ সিজন বা ঠাণ্ডা লাগিলে ঠাণ্ডা দিনতো খুব মানুহৰ টনচিল হয় আৰু সৰু ল'ৰা ছোৱালীও হোৱা দেখা যায় তেনে ক্ষেত্ৰত সৰু ল'ৰা ছোৱালীবিলাকৰ যিবোৰ টনচিল হয় বা ডাঙৰ মানুহৰ যি টনচিল এনেকুৱা বেলেগ ধৰণৰ কিবা থাকে নেকি কিহৰ কাৰণে এনেকুৱা ধৰণৰ টনচিলৰ সমস্যাত মানুহে ভোগে তাৰ বিষয়ে অকমান জানিব পাৰিম নেকি নিশ্চয় এতিয়া টনচিল বুলি ক'লে আমি প্ৰথমে এইটো জানি ল'ব লাগিব যে টনচিল বস্তুটো হয়নো কি তো আমাৰ মুখৰ ভিতৰত টনচিলৰ নিচিনা কেইবাটাও গ্ল্যান্ড আছে ডিঙি এৰিয়াতে সো যেতিয়া আমি বাচ্চা এটা জন্ম হয় তাৰ পিছত বাচ্চাটো জন্ম হোৱাৰ পিছত বাচ্চাটো ইমিউনিটি এটা ডেভেলপ হ'ব লাগিব সো ইনিশিয়ালি ইমিউনিটি ডেভেলপ হ'বলৈ কাৰণে সেই টনচিল গ্ল্যান্ডটো তাৰ পিছত মুখৰ ভিতৰত সৰু যোনবিলাক গ্ল্যান্ডবিলাক আছে আৰু এটা নাকৰ পিছফালে এডিনয়েড বুলি কয় সো সেই গ্ল্যান্ডখিনি সাইজটো ডাঙৰে থাকে সেই ডাঙৰ থকা ৰিজনটো হ'ল তাহাঁতি মানে ৱৰ্ক কৰি আছে মানে কি হ'ল তেওঁ বডি ইমিউনিটি ডেভেলপ কৰি আছে সো সেই ইমিউনিটি যেতিয়া ডেভেলপ হৈ থাকে হি এক্টিভ হৈ থাকিলে অলপ সাইজটো ডাঙৰ থাকিব সো আমি কেতিয়াবা সৰু বাচ্চা মুখখন দিলে অলপ ডাঙৰ গ্ল্যান্ড দেখিবও পাৰোঁ কিন্তু সব বাচ্চাই যে সেই টনচিলত ভুগিব সেইটো কথা নাই কিছুমান কি হয় টনচিলৰ আৰু এটা যেতিয়া সাইজটো ডাঙৰ হৈ যায় তাত কিছু প্ৰকাৰে বাৰে কিছুমান ইমিউনিটি যেতিয়া প্ৰপাৰ ডেভেলপ হ'ব নোৱাৰে সো সেই ৰিকাৰেন্ট যেতিয়া ডিঙি ইনফেকশনবিলাক হয় তেতিয়া টনচিলত বেক্টেৰিয়াবিলাক সি কেপচাৰ কৰি ৰাখে তো সেই বেক্টেৰিয়াবিলাকৰ পৰা যেতিয়া ইমিউনিটি ডেভেলপ নহয় সেইবিলাক যেতিয়া ফ্লেয়াৰ আপ হৈ থাকে তেতিয়া সাইজবোৰ ডাঙৰ হৈ গৈ থাকে ডিঙিৰ ভিতৰতে স্যাৰ আমাৰ যে ডিঙি খুব বিষ হয় তেতিয়াহে আমি গম পাওঁ যে টনচিল হৈছে বুলি এটা ডিঙি সব ডিঙি বিষ টনচিল নহয় ফেৰিঞ্জাইটিছ বুলি বস্তু এটা আছে আমি সবে সাধাৰণতে ভাবো এনেকে ডিঙিত চুবিনে মোৰ টনচিল হৈছে হয় আমি যে মুখত খুব টস পাই আগতে সৰুতে আসলে মাহতে ডিঙি বিষাইছে বুলি ক'লে খুব টনচিল হৈছে নি বুলি এনেকুৱা ধৰণৰ চাইটো আসলে সব বিষে আসলে টনচিল নহয় টনচিল নহয় এটা ডাঙৰ মানুহবিলাকত কি সাধাৰণতে কি হয় 8 9 10 11 বছৰলৈকে টনচিলখিনি নাইকিয়া হৈ যায় নাইকিয়া মানে একদম সৰু হৈ যায় সাইজ গিটা থাকে টনচিল গিটা কিন্তু একো অপকাৰ নকৰে থাকে তেনেকে সো এডিনয়েড যোনটো থাকে নাকৰ পিছফালে হিউ কমপ্লিটলি নাইকিয়া হৈ যায় একেবাৰে নাইকিয়া হৈ যায় যাৰ থাকি যায় সেই বাচ্চাবিলাকৰ প্ৰবলেমটো কি হয় তেওঁলোকে ৰাতি শুবলৈ দিগদাৰি পায় কাৰণ যেহেতু নাকৰ পিছফালে বাঢ়ি আছে তেওঁলোকে ৰাতি শুতে মুখখন মেলি হয় বিছনাত ছটপটাই ফুৰিব বাচ্চাটো ওয়েট গেইন নকৰে মানে কাৰণ বাচ্চাটো স্লিপ ভাল নহয় কাৰণ মুখেৰে উশাহ লৈ আছে স্লিপ ডিস্টাৰ্ব ভালকে উশাহ নাই পোৱা সেইকাৰণে ব্ৰেইনে যেতিয়া লো অক্সিজেন পায় আৰু কি বুলি কয় ডিপ স্লিপ নহলে ব্ৰেইনৰ যোনখিনি ষ্টিমুলেশ্যন হ'ব লাগে যোনখিনি হৰমন সিক্ৰেট হ'ব লাগে আমাৰ গ্ৰোথ হৰমনবিলাক তো সেইখিনি প্ৰপাৰলি সিক্ৰেট নোহোৱাৰ কাৰণে বাচ্চাৰ ওয়েট গেইন নহয় হাইট নাবাঢ়ে দিন ৰাতিপুৱা শুই উঠিও হেঁতি যদিও আমি দেখোঁ যে শুতে কিন্তু তেহেঁতি কনচেনট্ৰেট কৰিব নোৱাৰে পঢ়া শুনাত নোৱাৰে দিগদাৰি পায় সো সেই সেনেকুৱা বাচ্চাবিলাকক আমি ইউজুৱেলি যদি সাইজবিলাক বেছি ডাঙৰ দেখোঁ তেনেহ'লে আমি সাৰ্জাৰী এডভাইচ কৰোঁ কাৰণ কিছুমানত আমি দৰৱটি কাম ভাল অবজাৰ্ভ কৰি থাকিব পাৰোঁ কিন্তু কিছুমান ক্ষেত্ৰত মানে আমি এইটো এভয়েড কৰিব নোৱাৰোঁ কাৰণ যেটো বাচ্চাৰ সিম্পটমবিলাক যদি বেছি আছে তো আৰ্লি সাৰ্জাৰী কিন্তু এতিয়া কথাটো হ'ল বহুত মাক বাপেকে ভাবে যে ইমান সৰু বাচ্চাতে টনচিলৰ সাৰ্জাৰী কৰিম
তো কিন্তু তেনেকুৱা সেইটো ভুল ধাৰণা এটা 3 বছৰ বয়সৰ পিছত সাধাৰণতে আমি সাৰ্জাৰী এডভাইস কৰোঁ তাৰ আগতে আমি সাৰ্জাৰী এডভাইস নকৰোঁ হয় যেহেতু হেতু কৰি দিয়াৰ লগে লগে সুস্থ হ'ব ল'ৰাটো নহয় জানো তেনে ক্ষেত্ৰত কৰাটোৱে উচিত হয় আৰু এটা কথা জানিব বিচাৰিম যেহেতু এটা শিশু যে কিছুমান শিশুক আমি জন্মতে দেখিবলৈ পাওঁ যে ধৰক কাণেৰে নুশুনে মুখেৰে কথা ক'ব নোৱাৰে হেনুকা এইবিলাকৰ লগত কেনেকুৱা ধৰণৰ কথা জড়িত হৈ থাকে মানে ধৰক কাণ আৰু মুখৰ কিবা কানেকশ্যন থাকে চাগে হেনুকা ধৰণৰ মইতো ইমান ভালকে নাজানিম আপোনাৰ মুখৰে আমাৰ দৰ্শকে গম পালে ভাল পাব এইটো বহুত ভাল কথা এটা উলিয়াইছা মানে এতিয়া এইটো বিষয়ে মই অলপ জনাব বিচাৰিম ৰাইজকো হয় যে কথাটো হ'ল সিম্পল বস্তু হয় যেনেকৈ আমি কিবা এটা মোবাইলে হওক মোবাইলত যদি ইনপুট দিওঁ তেতিয়াহে তাৰ পৰা আউটপুট এটা পাম এতিয়া যোনটো বাচ্চাই যদি সৰুৰ পৰা একো শুনাই নাই তো যি শুনা নাই সি কথা ক'ব কেনেকৈ তো এতিয়া আমি এইটো কেতিয়াবা ষ্টিগমাত থাকোঁ যে কিছুমান বাচ্চাৰ হয় ডিলে হয় আজিকালি স্পীচবিলাক ডিলে হৈছে আজিকালি স্পীচবিলাক ডিলে হোৱা ৰিজনটো হৈছে নম্বৰ 1 এটা হ'ল নিউক্লিয়াৰ ফেমিলি মানুহবিলাক সব জইণ্ট ফেমিলিত নাথাকে চ' মাক বাপেকেও বহুত বেছি ক্ল'জ কণ্টেক্টত নাথাকে কিন্তু যিমানখিনি সময় দিব পাৰে সিমানখিনিয়ে তাৰপিছত যিহেতু বাচ্চাটো কমিউনিকেশ্যনটো অলপ লেগ হয় সেইটো কাৰণে স্পীচটো ডিলে হয় সেইটো দেখা যায় দ্যাট ইজ ওকে মানে কিন্তু আমি সেইটো জানিব লাগিব যে বাচ্চাটো ৰেছপন্স দি আছে কি আমি যেনেকৈ মাত দিছোঁ সি ঘূৰি চাইছে বা কিবা ডাঙৰ শব্দ শুনিছে সি ঘূৰি চাইছে তাৰমানে তাৰ হিয়াৰিংটো আছে কিন্তু আমি এতিয়া এই বস্তুটো আইডেণ্টিফাই কৰাটো ইম্পৰ্টেণ্ট যে সেই বাচ্চাটো সঁচাকৈ শুনি আছে নাই শুনা কিন্তু সেইটো কাৰণে আমাৰ এতিয়া 1.5 বছৰ বয়সৰ পিছত সাধাৰণতে ল'ৰা ছোৱালী কিবা কিবি এটা দুটা শব্দ কয় লাহে লাহে মামা কিন্তু সেইখিনি সময়তো আমি যদি দেখোঁ যে বাচ্চাটোৱে ক'ব পৰা নাই হয়তো আমি সেই বাচ্চাটো শুনা নাই নেকি চ' সেই ৰেছপন্সখিনি এবাৰ স্ক্ৰীন কৰাটো ভাল মানে আমি মাক বাপেকে তেনে ক্ষেত্ৰত সক্ৰিয় হৈ থাকিব লাগে ল'ৰা ছোৱালী সেই বস্তুটো ডিনাই কৰিলে নহ'ব যে মোৰ বাচ্চাটো শুনিব বা কি শুনি আছে কিন্তু কথা কোৱা নাই কিজানি মই কিবা বেলেগ কৰি দিলে হৈ যাব কিন্তু সেই চবতকৈ প্ৰথম কথাটো হ'ল আমি সেইকাৰণে স্ক্ৰীনিং কৰাটো ভাল এতিয়া আমাৰ ইয়াত আমি চুকাফা হস্পিটেলত আমি ককলিয়াৰ ইমপ্লাণ্ট প্ৰগ্ৰাম এটা ষ্টাৰ্ট কৰিছোঁ যোনটো প্ৰগ্ৰামৰ জৰিয়তে মানে আমি কৰোঁ কি যোনখিনি বাচ্চা নৱজাত শিশুবিলাক মানে প্ৰথম উইদিন 48 আৱাৰ্ছ মানে ডেলিভাৰী হোৱাৰ উইদিন 48 আৱাৰ্ছৰ প্ৰথম স্ক্ৰিনিং এটা কৰোঁ সেইটো সাধাৰণ সৰু টেষ্ট এটা হয় OAE বুলি কয় যোনটোত মানে আমি এটা চাউণ্ড এটা শুনা চাওঁ মানে ইনাৰ ইয়েৰৰ বা কাণৰ ভিতৰৰ পৰা শব্দটো আমি পাইছোঁ নে নাই পোৱা চ' সেইটো ইউজুৱেলি দুটাই ৰিজাল্ট থাকে পাছ বা ৰেফাৰ বুলি কয় পাছ মানে পাছ ৰেফাৰ মানে সেইটো হয়তো ডাউটফুল আছে সেইটো মানে সবতে কৰা হয় সব বাচ্চা মানে নিউবৰ্ন বেবিবিলাকৰ আৰু এইটো আমি আমাৰ এইখিনি এৰিয়াত আমি সবকে আমাৰ নিজৰ তাত যোনখিনি হয় ডেলিভাৰী আৰু বাহিৰৰ যোনখিনি সিহঁতকো আমি এলাৰ্ট কৰিছোঁ যে যিকোনো হওক সেই স্ক্ৰিনিংটো সেইটো কাৰণ আমি স্ক্ৰিনিংটো উইদিন 3 months অফ এজত শেষ কৰিব লাগে জন্ম হোৱাৰ পিছত বাচ্চাই শুনিছে নাই শুনা সেইটো আমি সেইখিনি স্ক্ৰিনিং কৰিলেহে গম পাম যিমান আমি সোনকালে স্ক্ৰিন কৰিব পাৰোঁ সিমান সোনকালে ভাল মানে সেইকাৰণে 48 আৱাৰ্ছ তাৰপিছত 1 মাহৰ পিছত আকৌ টেষ্টটো ৰিপিট কৰোঁ আৰু 3 মাহৰ পিছত আকৌ বেৰা বুলি কয় বেৰা যোনটো বাচ্চাক খুৱাই কমপ্লিটলি আমি কাণৰ নাৰ্ভটো কমপ্লিটলি ব্ৰেইনলৈকে ট্ৰেচ কৰি পিনি তাৰ এটা কাৰ্ভ এটা উলিওৱা যায় যে নাৰ্ভটো ইনটেক্ট আছে যে আমি বাচ্চাটোৱে শুনিব মানে শুনিছে মানে চ' এতিয়া সেইখিনি সময়ত যদি আমি দেখুৱা পাওঁ যে বাচ্চাটো ব্ৰেইন ৱেভছবিলাক নাই মানে ব্ৰেইন ৱেভছ ইন দ্য চেন্স এই নাৰ্ভৰ কাৰণে নাৰ্ভৰ পৰা ৱেভছ পোৱা নাই তাৰমানে বাচ্চাটোৱে নাই শুনা চ' সেইটো আমি 3 মাহৰ বয়সৰ পিছতহে গম পাওঁ কিন্তু তাৰ পিছতো আমি আকৌ এবাৰ বেৰাটো কিছুদিনৰ পিছত আকৌ ৰিপিট কৰোঁ ৰিপিট কৰি আকৌ চাওঁ যে ছেইমে আছে নেকি তো যেতিয়া আমি গম পাওঁ যে বস্তুটো সঁচাকৈ তাৰ ব্ৰেইনত প্ৰব্লেমটো মানে কি নাৰ্ভটোত প্ৰব্লেম আছে নাৰ্ভটোত মানে কিবা এটা ডিফেক্ট কিছুমান বাচ্চাত থাকে সেইটো সেই কিছুমান জন্মগত বেলেগ চিণ্ড্ৰমছবিলাকৰ কাৰণেও হ'ব পাৰে কিছুমান হাৰ্টৰ প্ৰব্লেম থাকে কিছুমানৰ বেলেগ চকুৰ প্ৰব্লেমো থাকে সেই তাৰ লগতে এই শুনা প্ৰব্লেমটো জড়িত থাকে কিছুমানক একো প্ৰব্লেম নাথাকিলেও সাধাৰণ শুনা এইটোত প্ৰব্লেম থাকিব পাৰে আৰু কিছুমান বাচ্চা যোনবিলাক হাই ৰিস্ক থাকে হাই ৰিস্ক মানে জন্ম হৈ পিনিয়ে ধৰক পটককৈ কান্দা নাছিলে তাৰপিছত বাচ্চাটো মানে কয় যে হাইপক্সিক মানে ব্ৰেইনটো মানে কি যেতিয়া জন্ম হৈছিলে সেইখিনি সময়ত এই আম্বেলিকেল কৰ্ডটো ডিঙিত পাক খাই আছিলে যেনিবা চ' দীঘল বহুত সময়লৈকে পাক খাই থাকিলে বাচ্চাটো উশাহ যিহেতু নাপায় চ' সেইখিনি সময়ৰ কাৰণে ব্ৰেইনত যেতিয়া অক্সিজেনটো ওলাই অহাৰ লগে লগে অক্সিজেনটো যেতিয়া নাপায় তেতিয়া মানে ব্ৰেইনত কিছু ডেমেজ এটা হয় চ' সেই ইঞ্জুৰিটোৰ কাৰণেও কেতিয়াবা আমি পাছত এইবিলাক চব পাছতহে দেখা পোৱা যায় স্ক্ৰিনিঙত তেতিয়া সেইকাৰণে স্ক্ৰিনিংটো ইম্পৰ্টেণ্ট হৈ যায় মানে একদম নিউবৰ্ন বেবী ক্ষেত্ৰত মানে একেবাৰে ইম্পৰ্টেণ্ট হৈ যায়
সো এতিয়া যেতিয়া আমি গম পাওঁ যে বাচ্চাটো নুশুনিব তেনেহ'লে আমি ইমিডিয়েটলি ইণ্টাৰভেনশ্যনত যাওঁ সো ইণ্টাৰভেনশ্যনত তেতিয়া আমি প্ৰথম কাণত মেচিন দিয়া হয় হিয়াৰিং এইড যোনটো কয় হিয়াৰিং এইড দি পিনে ব্ৰেইনটোক আমি ষ্টিমুলেট কৰি ৰাখোঁ কাৰণ মানে কি হয় যেতিয়া বাচ্চাটো আমি জন্ম হয় জন্মৰ পৰা বাচ্চাটো কাণটো চবতকৈ আগতে ডেভেলপ হয় বাচ্চা পেটৰ ভিতৰৰ পৰা শুনি আহে তো সেইকাৰণে যে প্ৰথমতে মাকৰ মাত শুনা পায় মানে শুনিলে বুজি পায় কাৰণ সি শুনি আছে সৰু পেটৰ ভিতৰৰ পৰাই শুনি আছে কাণখন ডেভেলপ অলৰেডি আছে তো সেইকাৰণে সি মাকৰ মাতটো প্ৰথমৰ পৰাই ৰেছপন্সটো কৰে মানে সো এতিয়া সেই বস্তুটোৰ কাৰণে কিন্তু তথাপিও সি শুনি যদিও আছে কিন্তু কথাটো জন্ম হৈ পিনি নকয় সেই কথা কওঁতে 1.5 বছৰ সময় লয় তো সেইকাৰণে যেতিয়াৰ পৰা আমি যেতিয়া আইডেণ্টিফাই কৰোঁ যে বাচ্চাবিলাকৰ এইটো শুনাটো কমি গৈছে বা নায়েই তেতিয়াহ'লে আমি আৰ্লি ইণ্টাৰভেনশ্যন কৰি ককলিয়াৰ ইমপ্লাণ্টৰ জৰিয়তে আমি ইমপ্লাণ্ট লগাই দিলে বাচ্চাটো আকৌ শুনা ষ্টাৰ্ট কৰিব কিন্তু শুনা ষ্টাৰ্ট কৰিলেও যোনদিনা লগাইছোঁ ধৰা 6 মাহৰ বয়সত লগালোঁ বা 9 মাহৰ বা 1 বছৰ যোনটো এজত আমি যেতিয়া লগাইছোঁ সেই এজত লগোৱাৰ পিছৰ পৰা আমি তাক 0 ডে কাউণ্ট কৰিম শুনা ক্ষেত্ৰত সি যদিও বাচ্চাটো যিহেতু মানে 2 বছৰে বয়স হৈছে কিন্তু সি লগাই দিয়াৰ লগে লগে কথা নাপাতে কাৰণ আমি ট্ৰেইনিং দিব লাগিব সো সেইটো বস্তুটো বহুত ইম্পৰ্টেণ্ট সো সেইকাৰণে যিমান পাৰোঁ আমি আৰ্লি বাচ্চাবিলাকক আইডেণ্টিফাই কৰোঁ যিমান বয়স গৈ থাকে মানে সেইটো কি হয় বয়সটো গৈ থাকিলে আমাৰ ব্ৰেইনটো নিজৰ জেগাখিনি ইউটিলাইজ কৰে বেলেগ কামত তো ছাপ'জ যোনখিনি আমাৰ শুনা এৰিয়া আছে সেই শুনা এৰিয়াখিনি শুনাৰ কাৰণে ৰেষ্ট্ৰিক্টেড আছে যিমান শুনিম সি চাইজটো বাঢ়ি গৈ থাকিব কাৰণ আমি ভকেবুলাৰী যিমান শুনিম কথাবিলাক শুনিম সি ব্ৰেইনত নতুন নিউৰনছ ফৰ্ম হ'ব সো সেই ব্ৰেইনৰ এৰিয়াখিনি বাঢ়ি গৈ থাকিব কিন্তু নুশুনাৰ কাৰণে এতিয়া ব্ৰেইনেতো সেইখিনি বেলেগ যোনখিনি কামৰ কাৰণে টেক অভাৰ কৰা ষ্টাৰ্ট কৰিব কাৰণ সি ইনপুট পোৱা নাই সো যেতিয়া বয়সটো গৈ থাকে তেনেহ'লে পাছত যদি আমি কওঁ যে বোলে না 5 বছৰ বয়স হৈছে বা সব আমি সাধাৰণতে 4 বছৰ বয়সৰ পিছত আজিকালি ইমপ্লাণ্ট কৰিবলৈ মানে বাদ দিয়া হোৱা নিচিনা হয় মানে কাৰণ সেইবিলাকত কি হয় স্পীচটো তথাপি যদিও কৰা হয় বহুত ডিলে হয় বা এপ্ৰপ্ৰিয়েট ৰিজাল্ট নাপাওঁ কেলৈ নাপাওঁ এই বস্তুটোৰ কাৰণে নাপাওঁ যিহেতু টাইমটো গুচি গৈছে যোনখিনি টাইমত আমি বাচ্চাক লাৰ্নিং দিব পাৰোঁ যিমান সোনকালে পাৰি সিমানে সোনকালে ৰিজাল্টবিলাক ভাল আহে মানে এতিয়া যে আপুনি ইমপ্লাণ্ট এইবিলাকৰ কথা যে ক'লে এনেকুৱা ধৰণৰ চাৰ্জাৰী চুকাফাত প্ৰযোজ্য হয় নেকি তাতে হয়নে নে মানে আৰু হস্পিটেল আছে এনেকুৱা আমাৰ এতিয়া বৰ্তমান গুৱাহাটীৰ বাহিৰে কোনো জেগাত নহয় অকল গুৱাহাটীৰ বাহিৰে এতিয়া আপাৰ আছামত আমাৰ তাতে হয় আমি অলৰেডি হয় আমাৰ দৰ্শকসকলৰ যদি এনেকুৱা শিশু ঘৰত আছে তেনে ক্ষেত্ৰত আপোনালোকৰ হস্পিটেলৰ সৈতে যোগাযোগ কৰিলে মানে ভাল ফল পাব যিহেতু আমি সেইবিলাক কথা পাতিলোঁ আৰু এটা আজিকালি খুব দেখিবলৈ পোৱা গৈছে মানুহৰ কেঞ্চাৰ ডিঙিত কিহৰ কাৰণে ছাৰ হয় মানে ডিঙিত বহুত মানুহৰ কেঞ্চাৰ হয় তাৰপিছত কিবা এটা আপোনালোকে চাৰ্জাৰী আপোনাৰ মই ফেচবুক পোষ্টত এনেকুৱা পাইছিলোঁ যে কিবা এটা চাৰ্জাৰী কৰি ডিঙিত কিছুমান কি বুলি কয় মই সেইটো ভালকৈ নাজানো বহাই দিয়া হয় তাৰ বিষয়ে অকণমান জানিব পাৰিম নেকি এতিয়া ডিঙি বা আমি মুখৰ কেঞ্চাৰে কওঁ ওৰেল কেঞ্চাৰ সেইখিনি আমাৰ ইয়াত প্ৰিভেলেঞ্চটো বেছি আছে যিহেতু আমাৰ খোৱা লৈ পিনে যেনেকৈ তামোল চাদা গুটখা এইখিনিয়ে অলপ ইনডিউচ কৰে মানে এইবোৰ প্ৰিডিছপ'জিং ফেক্টৰ থাকে কিছুমান এনেকুৱা নহয় যে আমি দেখোঁ যে খাওঁতেতো বহুতে খায় কিন্তু চবৰেতো নহয় তো কিছুমান আমাৰ জেনেটিক ফেক্টৰো থাকে ফেমিলি লিনেজত যদি কাৰোবাৰ কেঞ্চাৰ থাকে চ' সেইখিনি চেচেপ্টিবিলিটিটো বেছি থাকে আৰু প্লাছ এইবিলাক এবিউজটো যদি বেছি হয় তো তেনেহ'লে সেই কেঞ্চাৰ ফৰ্মেশ্যন হোৱাটো চান্সেছবিলাক বেছি বাঢ়ি যায় চ' কেঞ্চাৰৰ লগত কথাটো হ'ল মুখমণ্ডলৰ ওৰেল কেঞ্চাৰ যোনটো কওঁ ওৰেল কেঞ্চাৰবিলাক মানে বহুতে ছেফ ইন টাৰ্মছ কি যদি সোনকালে যদি ধৰা পৰে সোনকালে ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰিব পাৰি যিমান সোনকালে ধৰা পৰাব পাৰি চাৰ্জাৰী কৰি পিনি বা কিম'থেৰাপি লৈ পিনি পাছত ৰেডিঅ'থেৰাপি লৈ পিনি সেইখিনি লৈ পিনি ট্ৰিটমেণ্ট কৰাৰ পিছত ট্ৰিটমেণ্ট কৰিলে বহুতে ৰিজাল্টবিলাক ভাল এনেকুৱা নহয় যে কেঞ্চাৰ হ'লে যে মৰিব ভাল হয় বহুত মানুহ এইটো এটা ভুল ধাৰণা থাকে যে আমি প্ৰথম যেতিয়া কওঁ বায়পচি ল'ব যে বায়পচি ল'লে কেঞ্চাৰ হৈছে বুলি হয় আমিও সেনেকুৱা ধৰণৰ কথাটো হ'ল এনেকৈ কেঞ্চাৰটো আছে আমি বায়পচি লৈ প্ৰুভে কৰিছোঁ কিন্তু সেই ভয়তে যে মানুহ নাহে
তো সেই বস্তুটো মানে এটা বহুত ডাঙৰ ষ্টিগমা এটা আছে সেই আৰু এটা মানে স্যাৰ চিমটমছবিলাক কি কি হয় আপুনি যিহেতু কৈয়ে আছে অৰেল যিটো কেঞ্চাৰ তাৰ কিছুমান চিমটমছটো থাকিব আমি কেনেকৈ গম পাম যিহেতু কেঞ্চাৰ আচলতে আমি প্ৰথম ষ্টেজত ধৰা নপৰে নেকি নহয় জানো ছাৰ সেনেকুৱা তেনে ক্ষেত্ৰত আমি কেনেকুৱা ধৰণৰ চিমটমছ হ'লে আচলতে গম পাম যে মোৰ এনেকুৱা ধৰণৰ প্ৰব্লেম হৈছে খোৱা বোৱা ক্ষেত্ৰতো কিবা সেনেকুৱা বাধ্যবাধকতা থাকে নেকি খোৱা বোৱাৰ লগত বিশেষ যোনখিনি কথা ক'লো এই গুটখা তামোল যোনখিনি থাকে চুপাৰী এইবিলাকৰ পৰা অলপ কিন্তু থাকেই কিন্তু আমি যেন আৰ্লি চাইন্স বুলি কওঁ যে মুখৰ ভিতৰত কিছুমান বগা ঘাঁ পৰা যোনটো ঘাঁটো মানে বহুত দিনৰ পৰা আছে একো দিগদাৰি কৰা নাই কিন্তু আছে শুকাইও যোৱা নাই তো সেইবিলাক অলপ সাসেপ্টেবল হৈ যায় কিছুমান ৰঙা দাগ পৰা বা কিছুমান ঘাঁ যোনখিনি বাঢ়ি আহিছে কিন্তু সি শুকাই নাযায় 15 দিন হৈ গ'ল 20 দিন হৈ গ'ল ষ্টিল আছে কিন্তু সেইবিলাক আৰ্লি চাইন্স হ'ব পাৰে তো সেইবিলাকত আমি এনেকুৱা নহয় যে সেইটো কেঞ্চাৰে হৈ গ'ল কিন্তু কিছুমান থাকে প্ৰি কেঞ্চাৰাছ যোনখিনি আমি দেখোঁ যে কিছুমান এই আজিকালি যোনবিলাক নতুন এইবিলাক যুৱকবিলাক থাকে ভেৰি য়াং এজত মানে গুটখাবিলাক খায় 10-20 পেকেট খাই দিয়ে সিহঁতৰ মুখ চুখবোৰ মেলিব নোৱাৰে হয় চ' এইবিলাক সেইটো কাৰণে হয় ভিতৰত গোটেই ফাইব্ৰচিছ হৈ যায় বগা চামনি টাইপ পৰি যায় তো মুখবোৰ চব ষ্টিফ হৈ যায় বেছি মাছললৈকে গুচি গ'লে মুখ চুখ জাপ খাই আহে চাপি আহে টানি ধৰে তো সেইবিলাক খুলিব নোৱাৰে তেওঁলোক এতিয়া সেনেকুৱা চিটুৱেশ্যনবিলাক হ'ল প্ৰি কেঞ্চাৰাছ তো এনেকুৱা পেচেণ্ট যদি বা কোনোবা এনেকুৱা যদি কাৰোবাৰ যদি আইডেণ্টিফাই আছে সেইটো কাৰণে মানুহ নিজে সজাগ হ'ব লাগিব যে মোৰ এনেকুৱা কিবা এটা আছে তো মই সেইটো বস্তুটো স্ক্ৰীন কৰিব লাগে সেইটো নহয় যে এইটো কেঞ্চাৰে হ'ব নহ'বও পাৰে কিন্তু সেইটো চাই থকাটো ইম্পৰ্টেণ্ট এতিয়া ডক্টৰক যদি দেখাই থাকে তেওঁলোকে সময়মতে যে কৈছে নাই আপোনাৰ এইটো ঠিকে আছে এইখিনি কৈ থাকক এইখিনি বস্তুটো ৰিভাৰ্চিবল নহ'বও পাৰে কিন্তু কেঞ্চাৰ তেতিয়া মানে কি হয় যদি সজাগ হৈ থাকে তেনেহ'লে আৰ্লি আইডেণ্টিফিকেশ্যনতে ট্ৰিটমেণ্ট ভাল হয় আৰু এটা কথা জানিব বিচাৰিম যিহেতু আপুনি চুকাফা মাল্টি স্পেচিয়েলিষ্ট হস্পিটেলত কৰ্মৰত তাত এনেকুৱা ENT বিভাগৰ চাৰ্জাৰী কৰিবৰ কাৰণে মানে সঁজুলি মানে গোটেই সা সৰঞ্জামবোৰ আছেনে তাত আমি ধৰক নিঃসন্দেহ তাত কিবা এটা চাৰ্জাৰী কৰিব পাৰোঁ মানে পাৰে আৰামছে আমাৰ তাত আমি বহুতখিনি চাৰ্জাৰী যোনখিনি আমাৰ এইটো অঞ্চলত আগতে হোৱা নাই আমি এনেকুৱা কিছু চাৰ্জাৰীবিলাক কৰিছোঁ যোনখিনি ষ্টাৰ্ট কৰিছোঁ ইয়াত যেনেকৈ আমি কওঁ এণ্ডস্কোপিক স্কাল বেছ চাৰ্জাৰী এণ্ডস্কোপিক স্কাল বেছ চাৰ্জাৰী বুলি ক'লে আমি বুজাওঁ যোন কিছুমান ব্ৰেইন টিউমাৰ যোনবিলাক থাকে আমি নাকৰ থ্ৰুৱেদি এণ্ডস্কোপিকেলি কোনো বাহিৰৰ পৰা কাটা চিঙা নকৰি মই আপোনাৰ ফেচবুকত অলপ দিনৰ আগতে সেনেকুৱা এটা পোষ্ট পঢ়িছিলোঁ যিহেতু ব্ৰেইন টিউমাৰ আপোনালোকে সফল হৈছিলে সেই অপাৰেশ্যনৰ কাৰণে অকণমান ক'ব নেকি সেইটো সেই আমি এণ্ডস্কোপিকেলি যাওঁ মানে নাকৰ নেচাৰেল বাটকেইটা আছেই আমাৰ ধুনীয়া সেইফালেদি আমি ভিতৰলৈ আমি ইয়াত যিমান সৰু দেখোঁ ইমান এইফালে ভিতৰৰ ফালে আমাৰ যথেষ্ট স্পেচ থাকে আৰু নাকৰ ঠিক ওপৰতে আমাৰ ব্ৰেইনটো ষ্টাৰ্ট হয় তো তাতে বহুত থিন বন থাকে চ' আমি সেইফালেদি যদি কিছুমান টিউমাৰবিলাক থাকে সেইফালে আমি আৰামছে এপ্ৰ'চ কৰিব পাৰোঁ ব্ৰেইনটো ওপৰৰ পৰা নুখুলি পিনি তেতিয়া কি হয় পেচেণ্টৰ ৰিকভাৰীবিলাক ভাল ব্ৰেইনটোত জোৰ নপৰে চ' আমি যোনখিনি তাত ডিফেক্ট হয় সেইবিলাক চব ৰিকনষ্ট্ৰাক্ট কৰা যায় তাত বোন লগোৱা যায় গ্ৰাফ্ট লগোৱা যায় তাতে কোনো ধৰণৰ কমিউনিকেশ্যনটো নাথাকে কিন্তু টিউমাৰটো ছাকচেছফুলি ৰিমুভ কৰিব পৰা যায় আৰু পেচেণ্টৰ ষ্টেও বহুত কমি যায় হস্পিটেলত অ'পেন চাৰ্জাৰীতকৈ যিহেতু ব্ৰেইনৰ অ'পেন চাৰ্জাৰী হোৱাতকৈ যদি নাকৰ থ্ৰুৱেদি তেতিয়া কষ্টও কম হয় আচলতে নহয় জানো ছাৰ আমি দেখিবলৈ পোৱা যায় আমাৰ মোৰ নিজৰ ক্ষেত্ৰতো হোৱা দেখা যায় আমি ধৰক মাছ বা মাংস খাওঁ কিছুমান বস্তু খালে আমাৰ ডিঙিত যে কাঁইট লাগি যায় সেনেকুৱা মোৰ লগত বহুতবাৰ হৈছে মানে সেইকাৰণে মই সুধিছোঁ আমাৰ দৰ্শকসকলেও যদি চাই আছে তেনেকুৱা মানুহ আচলতে ওলাব ধৰক মাছ খাইছোঁ ডিঙিত লাগি গ'ল তেনেকুৱা অৱস্থাত মানে আমি কি কৰিম এতিয়া ডিঙিত লাগি গ'ল আগৰ দিনত কৈছে ভাত অকণমান খাই দে বা কল খাই দে গুচি যাব সেইটো গুচি নগৈ যদি ডিঙিত লাগি থাকে আমি যদি ডক্টৰৰ ওচৰলৈ নেযাওঁ তেনে ক্ষেত্ৰত কিবা অসুবিধাৰ সৃষ্টি হ'ব পাৰে নেকি হয় নিশ্চয় হয় কাৰণ কি হয় বস্তুটো কাঁইটটো বেলেগ বেলেগ মাছৰ বেলেগ বেলেগ ধৰণৰ এতিয়া কাঁইটবিলাক কিছুমান ৱাই টাইপ থাকে কিছুমান চিধা থাকে সি যদি এনেই সাধাৰণকৈ পৰি গৈছে আমি কেতিয়াবা যে কওঁ সেই শুকান ভাত খাই দিলোঁ বা কল খাই দিলোঁ সেইটোত গোচ খাই পিনি গুচি যাবগৈ পাৰে
কিন্তু কিবা কাৰণত যদি সি হেতুত যদি নগৈ পিনি আমাৰ ভিতৰ ডিঙিৰ ভিতৰত কোনোবা এটা মাংসত যদি সোমাই যায় লাগি যায় তেনেহলে সি গুচি নাযায় সি তাত ৰখি থাকিব আৰু যদি আমি জোৰ জবৰদস্তি বমি কৰি উলিয়াবলৈ চেষ্টা কৰো তেতিয়া কি হয় সি আৰু ইনজুৰি কৰে সো হেতু ধৰণৰ একো কৰিব নালাগে যদি কিবা কাৰণত লাগি আছে গুচি যোৱা নাই তেনেহলে তাক যুজি থাকিব দৰকাৰ নাই কোনো ফালৰ পৰা যে এইটো মই যুজি কিবা কৰি উলাই দিম কাৰণ তেতিয়া পাছৰ ইনজুৰিটো হয়গে তেতিয়া সেইখিনি একো নাই ইমিডিয়েটলি আপুনি ডক্টৰৰ ওচৰত গ'লে আপুনি দেখাই এইটো আমি ধুনীয়াকৈ এণ্ডোস্কোপিকেলি চাই মেলি এইটো উলিয়াই দিব পৰা যায় তো সেইকাৰণে এতিয়া সেই কিছুমান বয়সস্থ মানুহৰ কাৰণে দিগদাৰী হয় কেতিয়াবা কিছুমানৰ দাঁত চাত নাথাকে খাওঁতেও সিহঁতি তেওঁলোকৰ অলপ শ্ল' হয় চ' সেইখিনিত সিহঁতে তেওঁলোকে খোৱা বোৱাৰ সময়ত মাছ মাংসই হওক অলপ সাৱধানে খাব লাগে তেতিয়া সেই কেতিয়াবা সৰু ল'ৰা ছোৱালীও এনেকুৱা হয় লাগি যায় সৰু ল'ৰা ছোৱালীক আচলতে শিশুসকলক এনেকুৱা ধৰণৰ কাঁইট বা কিবা লাগিলে আমি আচলতে বুজাব নোৱাৰোঁ তাহাঁতি খুব পেনিক হৈ যায় সেনেকুৱা ক্ষেত্ৰত তেতিয়া আমি কিবা ঘৰুৱা এনেকুৱা দিহা আমি কৰিব পাৰোঁ নেকি আৰু বহু ক্ষেত্ৰত কিছুমান ল'ৰা ছোৱালীৰ দেখা যায় যে মৰ্টন বা কিবা খালে ডিঙিত লাগি যায় কয় যে পিছফালে ঢকিয়াই দিলে মানে ধৰক মৰ্টনটো ওলাই আহে খুব ককবকাই থাকে তেনেকুৱাত আমি সেনেকে মৰ্টনটো উলিয়াই দিব পাৰোঁ যদি ডিঙিত ধৰক লাগি ধৰে তেনে ক্ষেত্ৰত কি কৰিব পাৰে সোনকালে হস্পিটেল আহিব লাগিব না সেইটো এতিয়া ডিঙিত লাগি ধৰা বুলি ক'লে আমি এতিয়া সি যদি শ্বাসনলীত আছে কেনেবাকে তেনেহ'লেতো যোনটো মেনুভাৰ তেনেকে পিঠিত ঢকিয়াই দিয়া অলপ উল্টা কৰি সি কাঁহটো মাৰিলে ওলাই আহিব পাৰে বা যদি খাদ্যনলীত ফচি আছে সেইটো অলপ পিছত গুচি যাব কিন্তু তাত যদি ডাঙৰ হয় বস্তুটো দিগদাৰি কৰিব তেতিয়া উশাহ লোৱা দিগদাৰি নহয় যদি বাচ্চাটো সেইখিনি সময়ত উশাহ লোৱা দিগদাৰি পাই আছে ই উশাহে ল'ব পৰা নাই চকুটকু ঘূৰাব পৰা নাই তেনেহ'লে সেইটো অলপ ডেঞ্জাৰ চাইন তাৰমানে সেই উশাহ লোৱা নলীত গৈছে তেতিয়া সেইখিনি সময়ত বহুত বেছি ডিলে কৰিব নালাগে তেতিয়া ইমিডিয়েটলি লৈ আহিলে সোনকালে লৈ আহিলে ভাল হয় তেতিয়া সেইটো সোনকালে উলিয়াই দিব পৰা যায় নহ'লে একেবাৰে উশাহ বন্ধ হৈ গ'লেতো দিগদাৰ হয় এনেকুৱা মানে আচলতে কমন প্ৰব্লেম শিশুসকলৰ মাজত দেখিবলৈ পোৱাই যায় প্ৰত্যেক ঘৰে ঘৰে এনেকুৱা প্ৰব্লেম নহয় বুলি ক'লেও আচলতে বেয়া নহ'ব হয়ে তেনে ক্ষেত্ৰত আচলতে আমি মাকবিলাক সজাগ হ'ব লাগিব লগতে সোনকালে হস্পিটেললৈ আনিলে আচলতে আমি সুফল পাম ছাৰ আমি বিভিন্ন ক্ষেত্ৰত বিভিন্ন জেগাত এনেকুৱা বাতৰি আমি শুনিবলৈ পাওঁ যে ধৰক পেচেণ্টজনৰ কিবা এটা বেমাৰ হৈ আছে ধৰক আপোনাৰ ENTৰ লগত জড়িত তেখেতক লৈ আহিলে হস্পিটেললৈ তেখেত হঠাৎ ঢুকাই থাকিলে তেনে ক্ষেত্ৰত গাৰ্জেনে ডক্টৰৰ ওপৰত দোষাৰোপ কৰে বিভিন্ন ডক্টৰৰ ওপৰত এনেকুৱা কেছেছ আমি দেখিবলৈ পাই থাকোঁ তেনে ক্ষেত্ৰত আপোনাৰ মতামত কি হ'ব এইটো এটা বহুত সেনসিটিভ টপিক এটা মানে আনিছা যেহেতু এইটো অকল আমাৰ ENT বুলি নহয় এইটো এজ এ হোল মেডিকেল ফ্ৰেটাৰ্নিটি এটা যোনটো আমি কওঁ মেডিকো লিগেল কেছ বুলি তো মেডিকো লিগেল কেছেছবিলাকত মানে সাধাৰণতে কি হয় এতিয়া এজ এ এটেণ্ডেণ্ট মই পেচেণ্ট মোৰ ঘৰৰ পেচেণ্ট মই যেতিয়া লৈ যাওঁ এতিয়া মই মোৰ ফালৰ পৰা নিজৰ এটা ইম'চনেল কানেক্ট থাকে পেচেণ্টটো এতিয়া অৱস্থাটো বহুত বেয়া চ' ইম'চনেলি যেতিয়া মানুহবিলাক ডিষ্টাৰ্ব হৈ থাকে হয়তো সেইখিনি সময়ত ইম'চনত কিছুমান বস্তু গুচি আহে কিছুমান এগ্ৰেছিভনেছ ৱেট ওলাই আহে কিছুমান মানুহৰ কিন্তু সেই বস্তুটো আমি সেই থিন বৰ্ডাৰ লাইন এটা আছে মানে তাত যে কোনটো বস্তুটো আমি ইম'চনেলি ডিষ্টাৰ্ব বুলি ক'ম যে মানুহখিনি গৈ পিনি ডক্টৰৰ ওপৰত অত্যাচাৰ কৰাটো মানে ডক্টৰৰ ওপৰত হাত উঠোৱাটো বা তাত গৈ হুলস্থুল কৰোৱাটো যে মোৰ পেচেণ্টটো তহঁতি ভাল কৰি দিয়া নাই কিয় এতিয়া সেই কাৰণ সেই গোটেই বস্তুটো নুশুনা নেমেলাকে বহুত মানুহ থাকে এতিয়া যোনখিনি ঘৰৰ মানুহ একচুৱেলি আছে আমি যিমানখিনি মই দেখিছোঁ মানে আজিলৈকে যোনখিনি ঘৰৰ মানুহ একদম ক্ল'জ যোনখিনি ঘৰৰ মানুহ থাকে তেওঁলোকে সাধাৰণতে ইমান উদ্ভণ্ডালি নকৰে যোনখিনি ওচৰ পাজৰ মানুহ থাকে বা যোনখিনি বাকী লগত লৈ আহে কিছুমান এনেকুৱা আহে বহুত বা মানুহ লগত আহে কেতিয়াবা চ' তেওঁলোকে মানে বস্তুটো চিটুৱেশ্যনটো বুজি নাপাই পিনি হয় এটা আৱেগিক ভাগত মানে সেইটো বস্তুটো গুচি যায় চ' মই সেই ৰাইজক সেইটোকে অনুৰোধ কৰিম যে এনেকুৱা ধৰণৰ চিটুৱেশ্যনবিলাকত প্ৰথম কথাটো হ'ল বুজ লোৱাটো চবতকৈ ডাঙৰ কথাটো হ'ল যে পেচেণ্টটো সঁচাকৈ হৈছিলে কি আমি দেখোঁ এটা চিৰিয়াছ পেচেণ্ট আহিলে তেওঁৰ লগত এতিয়া সেইটো ইনচিডেণ্ট সেই অৱস্থাটো এটা চেঞ্চিটিভিটিটো আমাৰ ফালৰ পৰা এজ এ ডক্টৰ হিচাপতো এইটো চেঞ্চিটিভলি আমি ডিল কৰিব পাৰিব লাগে 2 নম্বৰ কথা যোন লগত অহা অভিভাৱকবিলাকো সেই বস্তুটো চেঞ্চিটিভলি ডিল কৰিব লাগে চ' মই ভাবোঁ যে এই কিছু পৰিমাণত এই কমিউনিকেশ্যনটো যেতিয়া প্ৰব্লেমটো আৰম্ভ হয় যে হয়তো সেই চিটুৱেশ্যনটোত পেচেণ্টক লৈ যোৱা অৱস্থাত ডক্টৰে যেতিয়া যুঁজে যে কাৰণ আমাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি সেইটো সময়ত থাকে যে পেচেণ্টক আমি সেইটো চাবলৈ নাযাওঁ যে পেচেণ্টৰ লগত কোন আহিছে
কি আহিছে কিন্তু পেচেণ্টৰ কণ্ডিশ্যনটো যেতিয়া আমি ক্ৰিটিকেল দেখোঁ আমি পেচেণ্টৰ লগত যুঁজো মানে যে ইমিডিয়েটলি পেচেণ্টটো ৰিভাইভ কেনেকৈ কৰিব পাৰোঁ চ' হয়তো সেইখিনিত কেতিয়াবা কমিউনিকেশ্যনৰ প্ৰব্লেম হৈ গ'লে বা প্ৰপাৰ কমিউনিকেশ্যন নোহোৱা বাবেই মানে সেই এটেণ্ডেণ্টবিলাকে কেতিয়াবা ভাবুক হৈ পিনি বস্তুটো যে কি কৰি পেলালে কেলৈ কৰি পেলালে কিন্তু বস্তুটো কি কৰিলে কেলৈ কৰিলে সেইটোতো ডক্টৰেতো কোনো পেচেণ্টক মাৰোঁ বুলিতো হেৰি নকৰে কিন্তু কথাটো হয় কণ্ডিশ্যন এটা যেতিয়া পেচেণ্ট এটা আহে সেই আমি সেই বেক যেতিয়া আমি পাছত যেতিয়া চব বস্তুবিলাক ছেটেল হৈ যায় তেতিয়াহে আমি চিন্তা কৰিলে তেওঁলোকেও হ'লে হয়তো গম পাব যে পেচেণ্টে কিমান দিনৰ পৰা ভুগি আছিলে যে সেই বস্তুটো অবজাৰ্ভ কৰা যোৱা নাছিলে যে আমি হয়তো কিজানি আগতে লৈ যাব পৰা হ'লে বা কিছুমান প্ৰি এক্সিষ্টিং কিছুমান ডিজিজ থাকে তেওঁলোকেও কেতিয়াবা ডিটৰিয়েট কৰে তো তেনেকুৱা ধৰণৰ পেচেণ্টবিলাকে আকৌ সাধাৰণতে তেনেকুৱা ৰিয়েক্ট নকৰে কাৰণ তেওঁলোকে অলপ সাজুহে হৈ থাকে কিন্তু কিছুমান সেই নিজৰ ইগনৰেঞ্চৰ বাবে যেতিয়া বস্তুবিলাক হয় সেই তেতিয়া মানে পেচেণ্টবিলাকে অলপ থটত খায় মানে এটেণ্ডেণ্টবিলাকে যে কি হৈ গ'ল কেলৈ হৈ গ'ল মানুহটো খোজকাঢ়ি আছিলে কেলৈনো ইয়াত আনি পিনিয়ে যে হৈ গ'ল এনেকুৱা হয় তো এতিয়া সেই আৱেগিক অৱস্থাত যেতিয়া আমি মানে কনচাল্ট কৰিবলৈ বা বস্তুটো বুজাবলৈ গ'লেও তেওঁলোকে সেই অবুজন ষ্টেটত থাকে তো সেইখিনি সময়তে মানে যি হ'বলগীয়া আছে এইটো এটা বেয়া ষ্টেপ এটা লোৱা যায় চ' এই বস্তুটো আমি কিছু পৰিমাণে মানে মই মঞ্চটো জনাব বিচাৰিম যে এই বস্তুটো আমি প্ৰিভেণ্ট কৰিব পাৰোঁ কাৰণ কোনো এটা ডক্টৰে কোনো এটা পেচেণ্টৰ বেয়া হোৱাটো নিবিচাৰে যিহেতু মই এইখিনিতে কওঁ যে আমাৰ আচলতে জনসাধাৰণে ডক্টৰক ভগৱান হিচাপে মানি লয় যিহেতু আপোনালোকৰ হাততে আমাৰ এটা এটা জীৱন আচলতে থাকে নহয় জানো তেনে ক্ষেত্ৰত আপোনালোকৰ মানে আপোনালোকেও সেই ক্ষেত্ৰত সক্ৰিয় হৈ থকা দেখা যায় হয় কিন্তু মই সেইটো নকওঁ এতিয়া সেইটো এটা এজ এ হ'ল কথাটো হ'ল যে ভগৱান ৰূপ দেখা যায় কিন্তু আমি সেইটোকে সেইটো নকওঁ যে আমি কিবা ভগৱানৰ ৰূপ বুলি কাৰণ আমিও এটা নৰ্মেল মানুহে কাৰণ আমাৰ এতিয়া এটা যোনখিনি আমি এই বস্তুবিলাক কৰিবৰ কাৰণে যোনটো জ্ঞান আমি পঢ়ি মেলি কৰিছোঁ তাৰপিছত সেইখিনি আমি এপ্লাই কৰিব পাৰিছোঁ চ' এতিয়া জনসাধাৰণে হয়তো আমাক সেই হিচাপত দেখিব পাৰে কিন্তু আমাক সেই মানে প্লেটফৰ্মত নাৰাখি পিনি এজ এ হ'ল মানে আমি যদি বস্তুবিলাক বুজি মেলি চলোঁ কাৰণ যেতিয়াই বুজা হয় মানে সেই তেতিয়াই প্ৰব্লেমটো ষ্টাৰ্ট হয় চ' সেইখিনিত আমিও আমাৰ ফালৰ পৰা বহুতখিনি যথেষ্ট ষ্টেপ লওঁ যে কমিউনিকেশ্যনবিলাক ভাল হ'ব লাগে আমাৰ ফালৰ পৰা পেচেণ্টে যিমান যেনেকৈ চাইণ্টিফিক লেংগুৱেজত বুজি নাপালেও আমি চেষ্টা কৰোঁ একদম লেমেন লেংগুৱেজ কমন ভাষাত মানে কেনেকৈ বুজাব পাৰি যে পেচেণ্টে বুজি পায় তো যেতিয়া সেই কমিউনিকেশ্যনবিলাক ক্লিয়াৰ হয় বস্তুবিলাক ভাল হয় পেচেণ্টৰ ফালৰ পৰা এটেণ্ডেণ্টৰ ফালৰ পৰা যিহেতু আমাৰ অনুষ্ঠান একেবাৰে সামৰিব লৈছোঁ অনুষ্ঠানৰ শেষত আৰু এটা প্ৰশ্ন আপোনাৰ পৰা মই জানিব বিচাৰিম যিহেতু আমি বিভিন্ন ক্ষেত্ৰত দেখিবলৈ পাওঁ যে অসমৰ জনসাধাৰণৰ ক্ষেত্ৰত আমি ইয়াত আচলতে চিকিৎসা কৰি আছোঁ বহুত দিন ধৰক কিবা এটা বেমাৰৰ চিকিৎসা কৰি ভাল ফল আমি নাপাওঁ তেনে ক্ষেত্ৰত আমি বাহিৰলৈ ঢাপলি মাৰোঁ অসমৰ বাহিৰত ধৰক চেন্নাইলৈ যাওঁ হায়দৰাবাদ যাওঁ বেংগলোৰ যাওঁ এনেকুৱা বিভিন্ন ধৰণৰ জেগাত বা দিল্লীলৈ যাওঁ এইমছলৈ যাওঁ সেনেকুৱা জেগাত আমি পেচেণ্টসমূহক লৈ যাওঁ কিহৰ কাৰণে আমি ভাবোঁ যিহেতু আমাৰ চিকিৎসা বিজ্ঞান অসমত উন্নত নহয় বুলি আমি কিছুমান মানুহে হয়তো এনেকুৱা এটা ভাবোঁ তেনে ক্ষেত্ৰত আপুনি কি বুলি ভাবে যে অসমৰ চিকিৎসা বিজ্ঞান সঁচাই উন্নত নহয় নেকি এইটো এটা বহুত ডাঙৰ মানে মানুহৰ মাজত মিছকনচেপশ্যন এটা হৈ আছে যে আমাৰ অসমত এতিয়াও চিকিৎসা উন্নত নহয় বুলি কিছু পৰিমাণে এটা পাৰ্চেণ্টেজ ক'বও পাৰোঁ যে আমি কিছুমান ক্ষেত্ৰত এতিয়াও কিছুমান জেগাত আমি লেক হৈ আছোঁ কিন্তু এতিয়া আমি ক'বলৈ মই বিচাৰিম যে 90 to 95% মানে বেমাৰ আমি অসমত আমি ট্ৰিট কৰিব পৰা অৱস্থাত আছোঁ এতিয়া মানুহৰ যিহেতু আমি যদি চাবলৈ যাওঁ আমি বহুত পিছলৈ যাব লাগিব আজিৰ পৰা 10-20 বছৰ পিছত যদি চাবলৈ যাওঁ আগৰ কথা যদি চাব যাওঁ সেই তেতিয়া মানে আমাৰ হয়তো আমি এইটো ষ্টেজত নাছিলোঁ তেতিয়া দিনত ইমানখিনি স্পেচিয়েলাইজেশ্যন আমাৰ ইয়াত নাছিলে ইমানখিনি ইকুইপমেণ্টছ নাছিলে কিন্তু এতিয়া আমাৰ ইয়াত প্ৰায় যোনখিনি সুবিধাখিনি আছে এতিয়া আমাৰ হস্পিটেলৰ কথাকে ক'বলৈ যাওঁ তো আমাৰ ওচৰত যোনখিনি সুবিধা আছে এইটো মানে যিকোনো দিল্লী চেন্নাই হস্পিটেলত থকা সেই সা সঁজুলি একেখিনি আছে ইয়াতো আছে চ' এতিয়া কথাটো হ'ল আমাৰ ওচৰত সেই এক্সপাৰ্টিজটো আছে কিন্তু মানুহৰ এতিয়া যিহেতু সেই ধাৰণাটো থাকি গ'ল যে মই ভেল্লোৰ গ'লেহে ভাল পাম বা এপ'ল' চেন্নাই গ'লেহে ভাল পাম চ' সেই ধাৰণাটো এটা আমি কমপ্লিটলি শেষ কৰিব নোৱাৰোঁ কিছু পৰিমাণে যাব নোযোৱা নহয় যোনে যাব পাৰে যাব
বা সেইটো নোযোৱাটো আমি ৰখাব নোৱাৰোঁ, এইটো নকওঁ যে তাত নাযাব ইয়াতে কৰাব, হয়। কিন্তু নিজৰ মনৰ শান্তিৰ কাৰণে যোনে য'ত বাহিৰলৈ যাব যায়, পাৰে হয়। বা যাৰ ধৰক য'ত ক্ষমতাও আছে, যাৰ হয়। ক্ষমতা আছে বা যোনে বিচাৰে যে নাই মই এইখিনি বস্তু এবাৰ তাতো হয়, হয়, অপিনিয়ন লৈ আহিম, হয়। লাগিলে মই আকৌ ঘূৰি আহিম বা তাতে কৰিম বা যিয়ে হওক, তো সেই বস্তুটোত যোৱাটোত কোনো বাধা নাই। কিন্তু কথাটো হ'ল আজিৰ দিনত মানে আমাৰ ইয়াত যোনখিনি সা সঁজুলি আছে বা সুবিধা আছে, প্ৰায় বেমাৰৰ আমি ইয়াতে ট্ৰিটমেণ্ট কৰিব পাৰোঁ। হয়। খালি কথাটো হ'ল মানুহৰ সেই যেনেকৈ আগতেও ক'লোঁ যে যোনটো কমিউনিকেশ্যন এণ্ড হয়, কনচেপশ্যনছবিলাক মানে হয়। বস্তুবিলাক অলপ সেইবোৰ ক্লিয়াৰ হ'ব লাগিব হয়, যে বস্তুবিলাক কি ধৰণে গৈ আছে। হয়। তো আমি সেই আগতে যিহেতু অভাৱত আছিলোঁ, তো হয়, এতিয়াও ভাবোঁ যে আমি অভাৱতে আছোঁ নেকি, হয়। কিন্তু সেনেকুৱা কথা নহয়। সেনেকুৱা কথা নাই। এতিয়াও মানে অসমৰ চিকিৎসা বিজ্ঞান লাহে লাহে বহুত উন্নতি যথেষ্টখিনি হৈছে। উন্নত হৈছে। খুব ভাল লাগিলে আচলতে আমি আজি খুব ছিৰিয়াছ টপিকত ডিছকাশ্যন কৰিলোঁ, যিহেতু আমাৰ যিসকল ৰাইজে আমাৰ ধৰক এই শ্ব'টো চাই আছে তেখেতসকলো বহুতো ধৰণে উপকৃত হ'ব। যিহেতু আপুনি আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আপুনি ইমান ব্যস্ততাৰ মাজত আমাৰ এই অনুষ্ঠানলৈ আহিলে, আমি পুনৰবাৰ অতিথিৰ পৰিয়ালবৰ্গ হৈ আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনতো আপোনাৰ সহযোগিতা আমি অতিথিৰ পৰিয়ালবৰ্গই কামনা কৰিছোঁ। যিহেতু ছাৰ আজি আমাৰ মাজত আহিলে, আমি অতিথিৰ পৰিয়ালবৰ্গই আপোনালৈ এটি ক্ষুদ্ৰ উপহাৰ যাচিছোঁ, যিহেতু আপোনাৰ বহুমূলীয়া সময় আমাক দিলে। আমি আপোনাৰ পৰা আচলতে জনসাধাৰণৰ উপকৃত হ'ব, আমিও ব্যক্তিগতভাৱে বহু নজনা কথা আপোনাৰ পৰা গম পালোঁ। ছাৰ, আমাৰ যিহেতু অতিথিৰ এই অনুষ্ঠানটো একেবাৰে নতুন, আমাৰ অতিথিৰ পৰিয়ালটোৰ বাবে আপোনাৰ মুখেৰে শুভেচ্ছামূলক দুআষাৰ বাৰ্তা। মই প্ৰথমতে তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এই অনুষ্ঠানটিত মোক আমন্ত্ৰণ জনোৱাৰ কাৰণে। আৰু মই বহুতে বেষ্ট উইচেছ আছে এইটো অতিথি প্ৰগ্ৰামটো বিষয়ত, আৰু ইয়াত বহুতো মই আশা কৰিম যে আৰু কিছু মানুহ আহে যোনে আৰু এই চেনেলটো বহুতে পপুলাৰ হয়, যাতে মানুহৰ ৰাইজৰ মাজত বস্তুবিলাক সজাগতাও হওক আৰু মানুহে জানক। আপোনাক পুনৰবাৰ অতিথিৰ পৰিয়ালবৰ্গ হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। ইমান সময় আপোনালোকে আমাৰ মাজত আজি উপস্থিত থকা অতিথি ENT চাৰ্জন ডক্টৰ কেশৱানন্দ কোঁৱৰৰ লগত মোৰ কথোপকথন উপভোগ কৰিলে। আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আপোনালোকৰ বহুমূলীয়া সময় নষ্ট কৰি আমাৰ এই চেনেলটো আচলতে উপভোগ কৰিলে। আমাৰ অতিথি পৰিয়ালটো একেবাৰে নতুন, আমাৰ অতিথি পৰিয়ালটোক আপোনালোকৰ সকলোৰে মৰমৰ প্ৰয়োজন। আপোনালোকে আমাৰ চেনেলটো আঁকোৱালি ল'ব, লগতে চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিহেতু আপোনালোকে ক'ৰ পৰা চাই আছে আমি নাজানো, আমাৰ চেনেলটো আপোনালোকে কেনেকুৱা পাইছে সেইবোৰ চাই আপোনালোকে সকলোৱে কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকৰ কমেণ্টে আচলতে আমাক উৎসাহ যোগাব। যিহেতু অনাগত দিনত আন এজন অতিথিলৈ আমি আপোনালোকৰ আগলৈ আগবাঢ়ি আহিম। আজিলৈ আহিছোঁ, নমস্কাৰ।